কি আহিছাহে সেইবোৰ দুটা যোৰ কথা কয় কৈছোঁ মানে এইটো মটিয়া কালাৰটো মই সদায় লাগি বুলি মানো গতিকে মানুহজনীয়ে ক'লে আপুনি এইযোৰকে পিন্ধি যাওক সেইকাৰণে আৰু ছাৰ ওপৰত কোনফালে উঠিম বাইদেউ চৰি ছাৰ চৰি বাইদেউ কি ক'লে বাইদেউ বুজিয়ে নাপালো নহয় তাই মানে ক'বলৈও বেয়া লাগিছে নহয় এতিয়া নক'লেও নহ'ব তাই মানে আজি নোৱাৰা 3 দিন আমাৰ গাঁৱত আকৌ তিয়ন বন কিবা কিবি নীতি নিয়ম ইত্যাদি আছে গতিকে আহিব নোৱাৰিলে বাইদেউ এনেইতো মোৰ লগত সদায়ে থাকে য'তে গ'লেও লাগি যায় কিয় আপুনি মোৰ মানুহজনীৰ কথা সোধা নাই জানো তাইডাল আছে বাইদেউ আছে গৰমটো বহুত বেছি নহয় গৰমত এডাল লগাবই নোৱাৰি গতিকে বেগতে লৈ আহিলো ৰেডিঅ' গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল বাইদেউ হয় গ্ৰাহাম বেলে হয় কাৰ্কনিয়ে বাইদেউ মানে প্ৰথমবাৰ ইণ্টাৰভিউ দিছোঁতো মানে অলপ খেলি মেলি হৈ গৈছে বাইদেউ নাৰ্ভাছ কৰিছোঁ আকৌ হয় ছাৰ পানী অকণমান খাই ল'ব পাৰিম নেকি বাৰু নহয় মানে আহোঁতে ইমান উৎপাত হ'ল তাইও মানে এনেকুৱা নহয় পানী বটল এটা ভৰাই দিব নোৱাৰে জানো নিদিলে নহয় বাইদেউ নেক্সট বাৰ লৈ আহিম পানী বটল লৈ আহিম ৰেডিঅ' আৰু বাতৰি কাকত ন পাৰিম বাইদেউ পাৰিম ৰ'ব মানে প্ৰেক্টিকেলটো ক'ম নে থিয়ৰিটো ক'ম মানে মই যিটো সচৰাচৰ দেখি আছোঁ সেইটো ক'ম আৰু ন মানে সাধাৰণতে বাতৰি কাকতৰ ওপৰত পিঠাগুড়ি চিঠাগুড়ি ৰ'দত মানে মেলি শুকুৱাব পাৰি ৰেডিঅ'টোৰ ওপৰত নোৱাৰি নহয় ছাৰ পাৰিম নহয় বাইদেউ আৰু আছে আৰু সিমানতে শেষেই হোৱা নাই মানে কি ৰেডিঅ' মানে এতিয়া ৰেডিঅ' আৰু হেৰিটো মানে ধৰক কি বুলি কওঁ ৰেডিঅ'টোৰ কথা পাহৰি গৈছোঁ নহয় এতিয়া বাইদেউ বিহুৰ সময়ত মানে আমাৰ পাকঘৰবোৰত বৰ অসুবিধা হয় নহয় মোৰ মানুহজনীয়ে পুৰণা পেপাৰ বিচাৰি হাপাথুৰি খায় হেৰি ক'ত থ'লে পেপাৰবোৰ মানে তেওঁ কি কৰিবলৈ পেপাৰ লাগে জানেনে কিবা নোট বিচাৰি কিবা বিচাৰি নহয় এই যে পিঠাখন ভাজে পিঠাখন ডাইৰেক্ট কেৰাহীৰ পৰা নমাই ডলাত থ'ব নোৱাৰে সেমেকি যায় তেতিয়া নহয় বাইদেউ আৰু আছে তেতিয়া মানে কি হয় এই পিঠাখন ভাজি ডলাখনৰ ওপৰত যদি পেপাৰ এখন পাৰি লয় তাত কাঢ়ি থ'লে মচমচীয়া হৈ থাকে আপুনি জানে নহয় বাইদেউ মাইকী মানুহ বাইদেউ জানিব বাইদেউ জানিছো নিউটনে গৰ্ভৱতী আৱিষ্কাৰ কৰিছিল বাইদেউ হয় বাইদেউ হয় ছাৰ হয় সেইটোৱে আৱিষ্কাৰ কৰিছিল তেনেকৈ
নক'বচোন বাইদেউ, ইমান কষ্ট কৰি ইণ্টাৰভিউটো পাছ কৰিছোঁ, আপুনি তেনেকৈ ক'লে মোৰ বৰ দুখ লাগে। আচলতে বাইদেউ মই চব জানো, এই গৰ্ভত আছে মানে বাহিৰলৈ ওলাই অহা নাই, ক'ব নোৱাৰিছোঁ কথাবোৰ। আছে বাইদেউ, গৰ্ভত সোমাই আছে, কিন্তু বাহিৰলৈ ওলায়ে নাহে। আপুনি এবাৰ মোক জইন কৰিবলৈ দিয়কচোন, চাব কি ছিষ্টেমেটিকেলি কামবোৰ কৰি যাম। অঁ, ধন্যবাদ ছাৰ, ধন্যবাদ বাইদেউ। বাইদেউ আপোনালোকে ইমান ধুনীয়াকৈ ফ্ৰী ফ্ৰেংক কথাবোৰ পাতিছে যেতিয়া, কথা এটা সুধিব পাৰোঁনে ছাৰ? এনেই মানে আমাৰ দৰমহাটো কেনেকুৱা হ'ব বাৰু ছাৰ? মই এনেই গাঁৱৰ মানুহক কওঁতে বঢ়াই বঢ়াই ক'ম, মানে ধৰক এতিয়া নিজেই জানিবৰ কাৰণে সুধিছোঁ আৰু। তোমালোকৰ 7 পে কমিশ্যন অনুসৰি মান্থলি 34,000 মান পাবা, লগতে এটা কোৱাৰ্টাৰ পাবা। কোৱাৰ্টাৰ? কোৱাৰ্টাৰ কিয় নল'ম বাইদেউ? কোৱাৰ্টাৰ নল'ম নে? লাগিব মোৰ মানে এনেই মানে কোৱাৰ্টাৰটো অলপ মানে বাইদেউ আৰু এটা কথা সুধিব পাৰোঁ নেকি? মানে কোৱাৰ্টাৰটো যে দিম বুলি ক'লে কি ব্ৰেণ্ডৰ দিব? মানে মোৰ ব্ৰেণ্ড চেণ্ড লৈ কথা নাই বাইদেউ, যিকোনো ব্ৰেণ্ডৰ চলি যায়। মানে 8 PM যিকোনো আৰু, কিন্তু 8 PMটোৱে মোৰ মানে অকণমান শ্বৰ্ট মাৰে, গতিকে 90 PM এটা দিলে ভাল হয় আৰু। বাইদেউ মানে আপুনিয়ে কৈছিলে দেখোন বোলে কোৱাৰ্টাৰ এটা দিম, গতিকেহে ক'লোঁ কোৱাৰ্টাৰটো কম হয়, লগত 90 PM নে কি এনেকুৱা এটা দীঘল এটা দি দিব বুলি। অ' চৰি বাইদেউ, চৰি ছাৰ, ভুল হৈ গ'ল। মই মানে কোৱাৰ্টাৰটো কথা মানে ব্যৱহাৰ কৰি থকা হয়তো, সেইকাৰণে মনলৈ আহি গ'ল। চৰি ছাৰ, চৰি। ছাৰ আৰু ভুল নকৰোঁ ছাৰ, আৰু নকৰোঁ ভুল, ক্ষমা কৰি দিয়ক ছাৰ।